বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভাল চাগে আৰু বহুত দিনৰ মূৰত মানে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু আজি আমাৰ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ মিলন সমাৰোহ মাৰাথন প্ৰতিযোগিতা আছে তাতে মোৰ লগৰ এজনে অংশগ্ৰহণ কৰিছে তাতে গৈ আছোঁ আৰু বাকী চাই থাকক ভিডিঅ'টো লগত এজন আছে এইজন আছে ভালকৈ দেখিব পোহৰ হ'লে তাৰপৰা গৈ আছোঁ আমি বলক সকলোবিলাক দেখাই আছোঁ ফটো যোনডোখৰ জেগাৰ পৰা হ'ব তাত আহি পালোহি বৰ্তমান এতিয়া সকলো ল'ৰা আহি গ'ল দৌৰটো যেতিয়া ষ্টাৰ্ট হ'ব সকলোকে দেখাই আছোঁ হা বাইপাছত আহি গ'লোঁ এতিয়া সকলো নিজৰ পজিশ্যনত গৈ আছে তো সকলোকে শুভেচ্ছা থাকিল সকলোৱে যেন ভালে কুশলে মঞ্জিল পায়গৈ আৰু তাকে আৰু চাই থাকক বহুত দেখাই আছোঁ বহুত ইণ্টাৰেষ্টিং হৈবলৈ গৈ আছে ভিডিঅ'টো হা মজা চাই মাৰিব ছাৰ ছাৰ কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে আমি মাৰাথন দৌৰ আৰম্ভ কৰিম আজি অনুষ্ঠানটো অংশগ্ৰহণ কৰি নিজকে আনন্দিত হৈছোঁ আৰু সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলো প্ৰতিযোগিতাত সুকলমে অংশগ্ৰহণ কৰি সফল সমাপ্তি কৰে ধন্যবাদ থেংক ইউ তাত লগ হ'বলৈ হৈছে আৰু তো চাওক সকলো ৰেডি হৈ আহিছে কেনেকুৱা উপস্থিত সতীৰ্থ সমাৰোহৰ সভাপতি মহোদয় উপস্থিত সম্পাদক মহোদয় তথা আজি বহুদিনীয়া কাৰ্যসূচী অন্তত আমি যি সতীৰ্থ সমাৰোহৰ আৰম্ভণিৰ দিন আজি প্ৰথম দিন গতিকে আমি আশা ৰাখিছোঁ সকলোৱে নীতি নিয়মৰ মাজেৰে সামাজিক মাৰাথন দৌৰ আৰম্ভ কৰিব বিচাৰিছোঁ যিহেতু সতীৰ্থ সমাৰোহখন আমি বিদ্যালয়খন যাতে বদনাম নহয় গতিকে আজি এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ উন্মোচন কৰিবৰ বাবে শুভাৰম্ভ কৰিবৰ বাবে প্ৰাক্তন খেলুৱৈ শ্ৰীযুত অধিক্ষিকাদেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ গতিকে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে গতিকে আমি তেখেতক উন্মোচন কৰাৰ আগতে এখনি গোলাম মঞ্চৰে আমি সম্বোধন জনাব অসম আৰু খেলুৱৈ আজি যিটো মহৎ উদ্দেশ্য লৈ আপোনালোকক আগবাঢ়িছে কোনো যেন বিচিন্তা নোহোৱাকৈ নিজৰ উদ্দেশ্যটো সফল কৰি গৈ নিজৰ অৱস্থিত পায়গৈ তাকে আশা কৰি মোৰ ধন্যবাদ আমি আহি থকা বন্ধুসকল ঐ প্ৰায় আমাৰ কিমান 18-19 কিলোমিটাৰমান হৈ যাব সকলো আহি আছে দেখিছে কেনেকুৱা হোৱা নহয় বিন্দাছ এয়া দেখিছে ছোৱালীখিনি ওচৰলৈ আহি গৈ আছোঁ বৰ্তমান পামগৈ আৰু ধুনীয়াকৈ আহি থাকক ছাৰ আহি থাকক আগৰি নপৰিবা বিন্দাছ আহি থাকা ভণ্টি দেখিছে একদম চাদৰ মেখেলা পিন্ধি হ'লেও ফুল জোচত দৌৰ মাৰিছে সেয়া ছাৰহঁত চাওক ইয়াত মাত্ৰ দমটো লাগে বাছ দমটো হ'লে একো কথা নাই বাৰু চ' গাইজ বৰ্তমান ল'ৰাখিনিয়ে
কিলোমিটাৰমান ক্ৰছ কৰি দিলে। এই দুজনৰ আগত কোনো যাব পৰা নাই বৰ্তমান এতিয়ালৈকে। চাওক এই দুজনৰ ভিতৰত কোনজন ফাৰ্ষ্ট নাই তাকে চাম আজি। আকৌ তোমাতকৈ আগত কোনোবা আছে নাই? আছে, আহা তুমি। মোৰ লগত অহা যদি প্ৰথম হৈ আছে বৰ্তমান। সকলো ৰখি দিলে, বৰ্তমান মোৰ লগত অহা যদি আহি আছে। তাৰ নাম হ'ল জিতুমন দাস। বোলে 18-19 কিলোমিটাৰ দৰ মৰাটো মানে স্বাভাৱিক নহয়, মানে মুখৰ কথা নহয় আৰু। আজি পুৰা ফুল পাৰ্টি হ'ব আমাৰ, ফুল পাৰ্টি হ'ব আমাৰ। বিদ্যাজনে পুৰা পানী ঢালি আছে। এইডোখৰ লাহে লাহে বিন্দাছ আহি থাক, কোনো নাই পিছত। আহি থাকা বিন্দাছ, নকৰিবা। ঐ RPM এটা লিয়া। লৈ ভাগৰি গৈছোঁ, হেৰি দৌৰি ভাগৰা নাই, কিন্তু চব কৰিছোঁ গাঁৱৰ চব পাই গৈছোঁহি। তো স্কুললৈ বেছি দূৰ নাই। তো এইজনী ছোৱালী দেখিছে প্ৰথম গৈ আছে, আৰু পিছত এই ঋতুপন দাস আহি আছে। তো বিশেষকৈ কাটিবলগীয়া কোনো নাই। সিহঁত আহি থাকা। এই অলপ ফাষ্ট, মাত্ৰ 2 কিলোমিটাৰ আছে। 2 কিলোমিটাৰ আগবাঢ়ি গ'লে এই বেচেৰাজন ফাষ্ট হৈ যাব আৰু। তোমাৰ অনুভৱ এটা কোৱা। মনজিত পাবলৈ বেছি দিন নাই, মাত্ৰ হাতত আছে 5 মিনিট। 5 মিনিটৰ আগত সোমাবহি। এয়া দেখিছে, আৰু বেছি দিন নাহে। মানুহখিনি মনিব পাৰিছে নাই নোৱাৰিছোঁ, জুম কৰিব নোৱাৰিছোঁ মানে। এয়া দেখিছে, মই স্কুটি চলাইছোঁ ন, সেইকাৰণে জুম কৰি দিব পৰা নাই। আৰু এয়া পাবলৈ হৈছে আৰু। এয়া দেখিছে, অলপ এয়া দেখিছে, খোজকা। ইয়াত ছেকেণ্ড হৈছে, ইয়াত থাৰ্ড, 4। ছোৱালী 1 নম্বৰ, বঢ়িয়া। প্ৰথম হৈছে মাৰাথনটোত 9 বছৰ কষ্ট কৰি। 5 নম্বৰ। সোমা যা। 8 প্ৰতিযোগী আহি গ'ল। এয়া চাওক, কেই নম্বৰ তুমি? 6 নম্বৰ। বঢ়িয়া। ছোৱালী ছেকেণ্ড। বঢ়িয়া। এয়া বুট দিয়া হৈছে আমাৰ। বুটটো খাই লোৱা তোমালোকে। 3। বঢ়িয়া। প্ৰথম হয় কেনেকুৱা লাগিলে আজি? ভাল লাগিলে। এনেই 9 বছৰ কষ্ট সফল। এতিয়া এনাৰ্জি খাই আছো। তুমি কেই নম্বৰ হ'লা? নাজানে বোলে। তুমি 5 নম্বৰ। গুড। ভাল। ভাগৰ কেনেকুৱা? নৰ্মেল। বঢ়িয়া। এয়া প্ৰতিযোগীসকলক খাদ্য বহন কৰিছে এইবিলাক চব।
মাৰাথনত প্ৰথম স্থান লাভ কৰা ল'ৰাজন এইজন। সকল আজি ভিডিঅ'টো ইমানেই আছিলে আৰু বেলেগ এটা ভিডিঅ'লৈ অপেক্ষা কৰক, যাতে আজি ফাৰ্ষ্ট প্ৰাইজ পোৱা ল'ৰাজন এইজন আৰু 3 নম্বৰজন এইজন পিছৰজন। মই এনেই বেকাৰ মই ভিডিঅ' বনাই আছিলোঁ দেই। বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাম আকৌ।